Hey বন্ধুসকল স্বাগত মোৰ চেনেললৈ আজি আপোনালোকৰ ওচৰত পাঁচটা বৰ ইন্টাৰেষ্টিং হাতৰ লৈ আইছো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক আৰু ভিডিওটো হেকত আপোনালোকলৈ এটা হাতৰ আগবঢ়া হ'ব সেই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যি সকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম মই আগন্তুক ভিডিওত উল্লেখ কৰিম আৰু যোৱাটো ভিডিওত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়া হৈছিল এই প্ৰশ্নটো আছিল কোনখন দেশত আটাইতকৈ বেছি অস্ত্ৰ-শস্ত্ৰ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকাত আৰু ইয়াৰ শুদ্ধ উত্তৰ এতিয়ালৈকে 4জন দিব পাইছে হেকেজনৰ নাম কৈ দিছো মই ওয়াকিব সতীন্দ্ৰনাথ তানিয়া মাৰিয়াম তানিয়া আৰু এম.কে. চুটিয়া আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল তেন্তে আহকচোন পলম নকৰাকৈ আজি হাতৰ কিতালৈ আগবাঢ়ো আজিৰ 1 নম্বৰ হাতৰটো হৈছে ৰামৰ জন্মৰ বহু বছৰ আগত ৰামলীলা কোনে লিখিছিল সময় আৰম্ভ হৈছে বন্ধুসকল কোৱাচোন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাল্মীকিয়ে লিখিছিল আহক তেন্তে এটা 2 নম্বৰ হাতৰটো চাওঁ 2 নম্বৰ হাতৰটো হৈছে পথাৰত ভৰি পৰি হৈ গল ৰমণীৰ নাম কি কোৱা জানি শুনি ভাবাচোন বন্ধুসকল কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অহল্যা 3 নম্বৰ হাতৰটো হৈছে কোন নাৰী দৰ্শনে পুণ্য হয় বোলে আলিংগনত মুখ্য লাভ শাস্ত্ৰই শুনালে চুম্বন কৰিলে হয় পবিত্ৰ জীৱন নাৰীগৰাকীৰ নাম কোৱা কৰি মন কোৱাচোন কি বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গংগা 4 নম্বৰ হাতৰটো হৈছে জনকৰ আজ্ঞা পায় কোন যোগী বৰে জননী মস্তক কাটে পৃথিৱীৰ ওপৰে মিছা নহয় হসা কথা শাস্ত্ৰতে চোৱা নামটোনো কি তেওঁৰ ভাবি গুণি কোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰশুৰাম আহকচোন এতিয়া আজি হেকৰ হাতৰটো চাওঁ আজি হেকৰ 5 নম্বৰ হাতৰটো হৈছে কুকুৰে জানুৱাৰী মাহত বেছি কিয় ভুকে ফেব্ৰুৱাৰী মাহত বেছি কিয় নুভুকে কোৱাচোন বন্ধুসকল আপোনালোকে যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিয়নো জানুৱাৰী মাহত বেছি দিন আছে ফেব্ৰুৱাৰী মাহত নাই সেই কাৰণে জানুৱাৰীত বেছি ভুকে আহকচোন এতিয়া আপোনালোকলৈ আগবঢ়া হাতৰটো চাওঁ হাতৰটো হৈছে অষ্টচৰণ 16 আঠু মাছ ধৰিবলৈ পেলাই জাল মাছ ধৰে চিৰকাল আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম মই আগন্তুক ভিডিওত উল্লেখ কৰিম